নমস্কাৰ বন্ধুসকল, আমি সকলোৱে ৰামায়ণৰ বিষয়ে জানো। ৰামৰ জন্মৰ পৰা সৰজু নদীত দেহ ত্যাগ কৰালৈকে আমি সকলোৱে গম পাওঁ। কিন্তু ৰামায়ণৰ এনেকুৱা বহুতো ৰহস্য আছে বা নজনা কথা আছে যিবোৰ আমি হয়তো সকলোৱে গম নাপাওঁ। সেয়েহে মই এই ভিডিঅ'টো আপোনালোকক তাৰে 5টা কথাৰ বিষয়ে জনাব গৈ আছোঁ। গতিকে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, বাল্মীকিতকৈও প্ৰথমতে ৰচনা কৰিছিলে শ্ৰী হনুমানে ৰামায়ণ। হয়, আমি সকলোৱে জানো যে বাল্মীকি ৰামায়ণ ৰচনা কৰিছিলে, কিন্তু পোনপ্ৰথমে শ্ৰী হনুমানে নিজৰ নখেৰে এটা শিলৰ ওপৰত ৰামৰ জন্মৰ পৰা সকলো বিৱৰণ লিখি উলিয়াইছিলে আৰু সেই বিৱৰণ বাল্মীকিক দেখুৱাইছিলে। তেতিয়া বাল্মীকিয়ে কৈছিলে যে হনুমান, তোমাৰ লিখনিৰ আগত মোৰ লিখনি একোৱেই নহয়। আৰু এই কথা গম পাই শ্ৰী হনুমানে মহৰ্ষি বাল্মীকিৰ মান ৰাখিবৰ কাৰণে তেখেতে নিজৰ সেই লিখা ৰামায়ণ লিখা শিলটো পানীত দলিয়াই দিছিলে। বন্ধুসকল, ৰামায়ণৰ পৰা ৰচনা কৰা হৈছিলে গায়ত্ৰী মন্ত্ৰৰ। হয়, ৰামায়ণত সৰ্বমুঠ 24,000টা শ্লোক আছে। প্ৰত্যেকটো 1000টা শ্লোকৰ প্ৰথম শব্দটোৰ পৰাই গায়ত্ৰী মন্ত্ৰৰ ৰচনা কৰা হৈছিলে। কাৰ অৱতাৰ আছিল ভগৱান শ্ৰীৰামৰ 3জন ভায়েক? বন্ধুসকল, আমি সকলোৱে জানো শ্ৰীৰাম হ'ল শ্ৰী বিষ্ণুৰ এক অৱতাৰ, কিন্তু তেখেতৰ 3জন ভায়েক অৰ্থাৎ লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন কাৰ অৱতাৰ আছিলে? হয় বন্ধুসকল, লক্ষ্মণ আছিল ভগৱান শ্ৰী বিষ্ণুৰ শয্যা শেষনাগৰ অৱতাৰ। ভৰত হ'ল ভগৱান শ্ৰী বিষ্ণুৰ সুদৰ্শন চক্ৰ অৱতাৰ আৰু শত্ৰুঘ্ন হ'ল ভগৱান শ্ৰী বিষ্ণুৰ শংখটোৰ অৱতাৰ। ভগৱান শ্ৰীৰামৰ এগৰাকী ডাঙৰ বায়েক আছিল। বন্ধুসকল, আমি সকলোৱে জানো ৰজা দশৰথৰ 4জন পুত্ৰ আছিল, ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন। কিন্তু তেখেতৰ পত্নী কৌশল্যাৰ এগৰাকী পুত্ৰী আছিল যাৰ নাম আছিল শান্তা, আৰু শান্তা আছিল সকলোতকৈ ডাঙৰ। কিন্তু অংগদ দেশৰ ৰজা ৰুমপদ আৰু ৰাণী বৰ্ছিলিৰ কোনো ধৰণৰ সন্তান নথকাৰ কাৰণে ৰজা দশৰথে তেওঁলোকৰ পুত্ৰী শান্তাক প্ৰতিপালন কৰিবৰ কাৰণে তেওঁলোকক দি দিছিল। ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যুৰ ৰহস্য। বন্ধুসকল, আমি সকলোৱে জানো যে ৰামায়ণত যেতিয়া বালি আৰু সুগ্ৰীৱৰ মাজত যুদ্ধ হৈছিলে, তেতিয়া ৰামে গছৰ পিছফালৰ পৰা ধনুকাৰ মাৰি বালিক বধ কৰিছিলে। আৰু সেই কথা যেতিয়া বালিৰ পত্নীয়ে গম পাইছিলে, তেতিয়া বালিৰ পত্নীয়ে ৰামক অভিশাপ দিছিলে যে যিদৰে তেখেতে নিজৰ পতিক হেৰুৱাইছে, ঠিক একেদৰে দ্বাপৰ যুগত ভগৱান শ্ৰীৰামেও নিজৰ দেহ ত্যাগ কৰিব লাগিব। আৰু সেই অভিশাপ মৰ্মে যেতিয়া দ্বাপৰ যুগত ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণৰ অৱতাৰ ধৰি এডাল গছৰ তলত নিদ্ৰাৱস্থাত আছিলে, তেতিয়াই এজন চিকাৰীয়ে তেখেতৰ ভৰিত ধনুকাৰ মাৰি শ্ৰীকৃষ্ণৰ হত্যা কৰিছিলে। আৰু এনেদৰে বালিৰ পত্নীৰ অভিশাপ ৰামায়ণৰ সময়ৰ পৰা মহাভাৰতৰ সময়লৈকে সম্পূৰ্ণ হৈছিলে। বন্ধুসকল, আপোনালোকে এই ৰামায়ণৰ লগত জড়িত নজনা কথাবোৰ জানি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।